বান্ধৱীসকল আমি এটা ভিডিঅ' বনাবলৈ হ'লে বা মানে কণ্টেণ্ট বিচাৰিবলগীয়া হ'লে বহুত বেছি কষ্ট হয় আমাৰ ন সেইকাৰণে যেতুকে আমি একেবাৰে নতুন আমাৰ বাৰু ইমান সোনকালে মনত নাহে আজি কি ভিডিঅ' দিম কালি বা কি ভিডিঅ' দিলে আপোনালোকে ভাল পাব বা কেনেকৈ ভিউজ আহিব সেইকাৰণে বহুত বেছি কষ্ট হয় সেইকাৰণে মই সকলোৰে ভিডিঅ'বিলাক চাই বহুত বেছি ভাল পাওঁ আৰু সকলোৰে কণ্টেণ্টবিলাকক মই বহুত বেছি শ্ৰদ্ধা কৰোঁ কিয় জানেনে ইমান বেছি যে কষ্ট লুকাই থাকে সেইটো ভিডিঅ' বনোৱাজনহে জানে তাৰ আঁৰত লুকাই থকাৰ কষ্টখিনি কৈছোঁ মই মোৰ মনৰ অনুভৱখিনিহে প্ৰকাশ কৰিছোঁ দেই তো আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো বনালেই নহয় অকণমান পৰিৱেশটো ভাল হ'ব লাগিব সেইকাৰণে অকণমান ভাল পৰিৱেশ দেখাবলৈ চেষ্টা কৰোঁ যিহেতুকে আমি গাঁৱলীয়া মানুহ এনেকুৱাই আৰু পৰিৱেশ দেখাই থাকিম ঘূৰা পকা কামটো আমাৰ যিহেতুকে বহুত বেছি নহয়েই আৰু যোৱাই নপৰে সেইকাৰণে ঘৰতেই থাকোঁ আৰু এনেকুৱা পৰিৱেশৰ মাজত ভিডিঅ'বিলাক বনাই থাকিম আৰু তো আপোনালোকেও মৰম দি যাব দেই।